নমস্কাৰ বন্ধু বান্ধৱীসকল, SGRB ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বন্ধুসকল, মই আজি আপোনালোকক লোকেল মুৰ্গীৰ পৰা সাধাৰণতে ৰেগুলাৰ কণী কেনেদৰে পাব পাৰি তাৰে বিষয়ে কিছুমান আলোচনা কৰিম আপোনালোকৰ আগত। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, এইবিলাক যে দেখিছে আপোনালোকে, এইবিলাক হৈছে লোকেল মুৰ্গী। লোকেল মুৰ্গীবিলাকে সাধাৰণতে তো ৰেগুলাৰ কণী নাপাৰে। তো সিহঁতে 15ৰ পৰা 25টা কণী পাৰি উমনি বিচাৰে। তো বন্ধুসকল, আপোনালোকে যেতিয়া ফাৰ্মত 100জনী মাইকী মুৰ্গী ৰাখিব, সেই 100জনী মাইকী মুৰ্গীৰ পৰা কেনেদৰে আপোনালোকে 25-30টা কণী নিতৌ পাব পাৰে তাৰে কিছুমান টিপছ মই আপোনালোকৰ আগত অৱগত কৰিম। তো বন্ধুসকল, সেই টিপছটো ময়ো ব্যৱহাৰ কৰি আছোঁ আৰু সেই টিপছৰ জৰিয়তে মই নিতৌ 100 মুৰ্গীৰ পৰা 25-30টা কণী ৰেগুলাৰ, মানে আপোনাৰ যেতিয়া মুৰ্গীবিলাকে কণীৰ পৰা ষ্টাৰ্ট কৰাৰ পৰা মই বছৰেকত মানে নিতৌ 25-30টা কণী পাই আছোঁ। ঠিক তেনেকৈ আপোনালোকেও পাব পাৰিব। তো বন্ধুসকল, মই আপোনালোকক জনাই আছোঁ আৰু দেখুৱাম। তো বন্ধুসকল, আপোনালোকে চাওক, এইটো দেখিছে, এইটো হৈছে এটা মুৰ্গীৰ গঁৰাল। বন্ধুসকল, যেতিয়া মুৰ্গীবিলাক বজাৰত বিকিবলৈ লৈ যায়, তেতিয়া বেপাৰীবিলাকে এনেদৰে এটা গঁৰালত মুৰ্গীবিলাক বান্ধি পেলাই লৈ যায়। তো বন্ধুসকল, এনেদৰে মই এটা সঁচা কিনি আনিলোঁ। তো আপোনালোকেও এনেকৈ আনি ল'ব পাৰে। এইবিলাক চাওক, এইবিলাক দেখিছে মাইকী মুৰ্গী। এই মুৰ্গীবিলাকে কণী পাৰি পেলাই উমনি ল'ব বিচাৰিছিল। তো বন্ধুসকল, মই এই মুৰ্গীবিলাকক উমনি ল'ব নিদিলোঁ আৰু মুৰ্গীবিলাকক মই এনেদৰে এটা আবদ্ধ খচাত বান্ধি ৰাখিলোঁ। আৰু যেতিয়া মই মুৰ্গীবিলাকক খচাটোত বান্ধি ৰাখিম, তো সিহঁতক মই পৰিপূৰক খাদ্য অৰ্থাৎ প্ৰটিনযুক্ত খাদ্য মই খাবলৈ দিওঁ আৰু পৰিষ্কাৰকৈ ৰাখোঁ। আপোনালোকেও পৰিষ্কাৰকৈ ৰাখিব যাতে মুৰ্গীবিলাকৰ বেমাৰ আজাৰ নহয়। বন্ধুসকল, যেতিয়া পৰিষ্কাৰকৈ ৰাখিব তেতিয়া মুৰ্গীবিলাকক বেমাৰে এটেক কৰিব নোৱাৰে। তো এনেদৰে বান্ধি ৰখাৰ পিছত আপোনালোকে যেতিয়া এনেদৰে 8 দিন বা 10 দিন বান্ধি ৰাখিব, কিন্তু 8 দিন 10 দিন বান্ধি ৰাখিলে মুৰ্গীবিলাকৰ অলপমান ৱেট লছ হৈ যাব। কিন্তু সিহঁতক খাদ্যটো খাবলৈ দিব আৰু যিবিলাক সিহঁতে লেট্ৰিন কৰে সেইবিলাক আপোনালোকে চাফ চিকুণ কৰি ৰাখিব। তেতিয়া কি কৰিব, আপোনালোকে 10 দিন বা 8 দিনৰ পিছত মুৰ্গীবিলাক এৰি দিব। এৰি দিয়াৰ পিছত কি হ'ব, আপোনালোকৰ মুৰ্গীবিলাকে মতা মুৰ্গীবিলাকৰ লগত খেলিবলৈ আৰম্ভ কৰিব। তো এনেদৰে খেলি পেলাই সিহঁতে কি হ'ব, আকৌ কণী পাৰিবলৈ আপোনালোকে এৰি দিয়া 10-15 দিনৰ পিছত কণী পাৰিবলৈ আকৌ ষ্টাৰ্ট কৰিব। তো বন্ধুসকল, এই টিপছৰ জৰিয়তে আপোনালোকে 100 মুৰ্গীৰ পৰা 25-30টা কণী পাব পাৰিব। তো বন্ধুসকল, এয়া চাওক, এই যেতিয়া মুৰ্গীবিলাকে এনেদৰে উমনি লয়, তো বন্ধুসকল আপোনালোকে তেনেদৰে উমনি নিদিব। তেতিয়া আপোনালোকে একেলগে কণী পাব পাৰিব সৰহকৈ। দেখিলে আপোনালোকে, তো এনেদৰে উমনি ল'লে এনেদৰে বান্ধি থ'ব মুৰ্গীবিলাক। বন্ধুসকল, এইটো আছিল টিপছ যে আপোনালোকে কেনেদৰে 100 পিছ মুৰ্গীৰ পৰা 25-30টা কণী লাভজনক হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তো মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ আহিছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তো বন্ধুসকল, আজিলৈ ইমানতে সামৰিলোঁ। তো আহি থকা নতুন দিনত মই কিছুমান মুৰ্গীবিলাকৰ বেমাৰ আজাৰৰ পৰা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি যাম। তো আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় আই অসম।